পুষ্পাঞ্জলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। মই আছোঁ আমাৰ পুখুৰী পাৰত, কাৰণ আমাৰ ঘৰত কাঠৰ কাম কৰি আছে, বহুত চাউন আহি আছে, সেইকাৰণে পুখুৰী পাৰত ভিডিঅ' বনাবলৈ আহিছোঁ। বৰষুণ পৰি থকাই পুখুৰীত পানী অভাৰ হৈছে। আজি মই প্ৰথমবাৰৰ বাবে সৰু মাছ পাতত দিম। মইনো কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। মই কলপাতখন অলপ জুইত সেকি লৈছোঁ আৰু এয়া সৰু মাছ লৈছোঁ। মাছখিনিত মই অকণমান হালধি সানি লৈছোঁ আৰু মান ধনিয়া পাত, এটা ভোট জলকীয়া আৰু এয়া মেচেন্দাৰি আৰু নহৰু লৈছোঁ। এইখিনি এতিয়া মই কলপাতখনত ভালদৰে মেৰিয়াই ল'ম। এয়া মোৰ মেৰিয়াই লোৱা হৈ গ'ল। এয়া মই সৰু মাছ পাতত দিয়াখিনি চৌকাত হ'বলৈ দিছোঁ খৰিৰ জুইত। এয়া মোৰ সৰু মাছ পাতত দিয়াখিনি ধুনীয়াকৈ সিজি গ'ল। এইখিনি এতিয়া মই ভোট জলকীয়া অলপ দি কেনে সানি ল'ম আৰু অকণমান নিমখ দিছোঁ আৰু তেল দিছোঁ। এয়া মোৰ সৰু মাছ পাতত দিয়াখিনি ৰেডি হৈ গ'ল। সৰু মাছ পাতত দিয়াখিনি খাবলৈ বহুত টেষ্টি হৈছিলে। আজি প্ৰথমবাৰৰ কাৰণে বনাইছোঁ। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। আজিলৈ ইমানে।